হাই গাইজ, আজি মানে যাম বিষ্ণু মেলা। তো বিষ্ণু মেলাত আছে ধৰমপুৰত বিষ্ণু মেলা আছে। তো বিষ্ণু মেলাত যাম, চাই থাকিব শেষলৈকে। আজি ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, শেষলৈকে চাই থাকিব গাইজ। মানে বিষ্ণু মেলানো কেনেকুৱা কি উৎসৱ হৈছে বা কেনেকুৱা পাতা হৈছে, সেই বিষ্ণু মেলাটো চাব যাম। তো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাম বুলি ভাবিছে, একদম স্কিপ নকৰাকৈ চাই থাকিব। কি হয় কি নহয় গোটেইটো দেখাব চেষ্টা কৰিম। বিষ্ণু মেলাটো চাই থাকিব দেই। আমি বৰ্তমান গৈ আছোঁ এতিয়া বিষ্ণু মন্দিৰ ফালে আগবাঢ়ি গৈ আছোঁ। চ' গাইজ, আজি দেখিবলৈ পাইছে আপোনালোকে বহুত সাৰা মানুহ আছে। আৰু গাইজ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু মোৰ আগে ইমান মানুহ গৈছে গাইজ, কি মজা লাগিছে। ইমান ডাঙৰকৈ পাতিছে বিষ্ণু মেলাটো, চাওক। চ' আজি দিনটো এনেকৈ ঘূৰি গোটেই সোপাই মানে এনেকৈ দিনটো ঘূৰিলোঁ। আৰু চাওক গাইজ, ইয়াত ইমান সাৰা মানুহ আছে আৰু আমি কিবা এটা চাই আছোঁ। তো কিবা এটা ভাল লাগিলে কিবা এটা ল'ম আৰু। তো গাইজ চাওক, আৰু এয়া হ'ল আমাৰ কলেজ ফ্ৰেণ্ড। তো কলেজ ফ্ৰেণ্ডক লগ পাই বহুত ভাল লাগিলে। চ' ইয়াৰ কিবা কিবি কিনিব বোলে। তো এইফালে হাই কৰি দিওঁ, হাই। তো গাইজ, আৰু এয়া হ'ল আমাৰ কলেজ ফ্ৰেণ্ড হোৱা। এইবোৰ আমাৰ চব কলেজ ফ্ৰেণ্ড হয়। এতিয়া আমি বৰ্তমান ঘূৰি আছোঁ, গোটেই মেলাত এনেকৈ ঘূৰিম। তিনিজনে এনেকৈ ঘূৰিম বুলি আশা কৰিছোঁ। এতিয়ালৈকে মেলাটোলৈ এনেকৈ ঘূৰি আছোঁ আৰু কিবা এটা ল'ম। তো নিশ্চয় ল'ম আৰু কিবা এটা ল'ম পিছত। আৰু এনেকৈ আমি ঘূৰি আছোঁ। তো বহুত সাৰা ডাঙৰ হৈছে মেলাটো, যিটো ধৰমপুৰ মেলাটো আজি বহুত সাৰা মানুহ হৈছে। তো অহা কাইলৈ লাষ্ট ডেট। তো অহা কাইলৈ শেষ হ'ব সেই মেলাটো। তিনিদিনীয়া কাৰ্যসূচী পতা হৈছে, চাওক। যিসকলে সৰু পোৱালীক লৈ আহিব, এনেকুৱা সৰু পোৱালীক এনেকুৱা সৰু মেলাত উঠাব পাৰিব। ইয়াত চাওক গাইজ, ৱাও কি ধুনীয়া গাড়ী।
আৰু কি আচৰিত বস্তু মানে এয়া হ'ল সৰু সৰু পোৱালীবিলাকৰ জাহাজৰ দৰে এনেকৈ পানীত মানে পূৰা চলাব দিয়া হয় গাইছ। ইয়াত চাওক একদম সিহঁতক ফূৰ্তি কৰিব পাৰে। তো ধুনীয়া পানীটো অলপমানহে চাওক। ফাইনেলি এতিয়া আমি জেলেপি কিনিব যাম, জেলেপি কিনিম আৰু তাৰপিছত মিঠাইটো লৈ খাব লাগিব গাইছ। ইয়াৰ কাৰণে আমি মিঠাইটো লৈ ল'ম। তো ইয়াতে মিঠাই দোকানটো পালোঁ, তো লৈ লৈছোঁ। দাদাজনক সুধিলোঁ কিমান দাম। আৰু ইফালে বৰ্তমান বনাই আছে, ইয়াত চাওক জেলেপি গৰমে গৰমে জেলেপি বনাই আছে। আৰু ইয়াৰ বৰ্তমান লৈ ল'লোঁ এতিয়া জেলেপিটো। পূৰা লৈ লোৱাৰ পিছতে খামগৈ। তো খোৱা ভিডিঅ'টো আপোনালোকে যিমান পাৰে চাই থাকিব। আৰু শেষলৈকে সেই ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বুলি আশা কৰিছোঁ। আচৰিত গাইছ, মানে এনেকৈ দৰে জেলেপিটো বনোৱা হয়। তো জেলেপিটো সৰু সৰুকৈ এনেকৈ বনোৱা হয় গাইছ। ইয়াত চাওক আপোনালোকে দেখিবলৈ পাইছে। আৰু মিঠাইবোৰ একফালৰ পৰা মিঠাই দোকান আছে, ইয়াত সকলোবোৰ মিঠাই যি লাগে তাকে পাব। তো সকলোবোৰ মিঠাই থৈ দিয়া হৈছে। তো আমি বৰ্তমান লৈ ল'লোঁ 3-4 লৈ ল'লোঁ। তো চাওক এতিয়া আমি জেলেপি খাব আহিলোঁ, ৰাস্তা ফালে আহিলোঁ। তো ৰাস্তা ফালে জেলেপি খাই আছোঁ লগৰ খোপাৰ লগত পূৰা মানে ফূৰ্তি আৰু জেলেপি খাইছোঁ। মেলাত আহিছোঁ যদি জেলেপি খাবই লাগিব গাইছ। পূৰা খাই আছোঁ, গৰম গৰম জেলেপি খাই আছোঁ। আৰু ইয়াত চাওক আপোনালোকে দেখিবলৈ পাইছে, আমি যিমানখিনি পাৰে আপোনালোকক গোটেইটো দেখাব চেষ্টা কৰি আছোঁ, চাই থাকক। চ' গাইছ আপোনালোকে দেখিবলৈ পাইছে এনেকৈ কৰি ঘূৰি আছোঁ। অলপ পিছত আমি খিচিৰি খাম। খিচিৰি খাই হোৱাৰ পিছতে ফটো কেইটামান শ্বট লোৱা কথা আছে। ফটো কেইটামান শ্বট লৈ আনে আমি যামগৈ ঘূৰা ঘূৰি। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। চ' এতিয়া আমি বৰ্তমান ফটো কেইটামান শ্বট লৈ হৈ গ'ল। ফটো কেইটামান শ্বট লৈ অহাৰ পিছত এইফালে মোৰ লগৰ কেইটামানে মানে ফটো কেইটামান শ্বট লৈ আছে। তো ইয়াত চাওক গাইছ, মানে কি ধুনীয়াকৈ সজাই পজাই তুলিছে। আৰু ইফালে গাভৰু ছোৱালী কেইটামান পূৰা ফটো চটো শ্বট আছে, সেইটোকে আমি চাই আছোঁ। গাইছ চাই থাকিবা আপোনালোকে যিমান পাৰে শেষলৈকে দেখাবলৈ আৰু কি কি কৰিম। এতিয়া আমি বৰ্তমান খিচিৰি খাম গাইছ, মানে খিচিৰি খাবলৈ আহি গ'লোঁ। তো বৰ্তমান খিচিৰি চিচিৰি পূৰা দি দিলে, পানী চানী দি দিলে, থেংক ইউটো এইখিনি দিয়াৰ কাৰণে গাইছ। এতিয়া আমি বৰ্তমান খাইম আৰু খাই আনে ওলাই যাম। আৰু যোৱা ভিডিঅ' আপোনালোকে যিমান পাৰে শেষলৈকে দেখাবলৈ চেষ্টা কৰিম। চ' গাইছ ইমান মানুহ চ' গাইছ বৰ্তমান মানে ময়ূৰ গাখীৰ ল'ম বুলি ভাবিছিলোঁ। ময়ূৰ গাখীৰটো ইমান ভাল নহয় গাইছ, সেইকাৰণে মানে চালোঁ, চাই আনি দেখিলোঁ ইমানখিনি ভাল নহয়, ল'ব মন আছিলে কিন্তু নল'লোঁ গাইছ। মানে ৰিটাৰ্ণ দি দিলোঁ, আমি নল'লোঁ। আৰু এনেকৈ কৰি ঘূৰা ঘূৰি কৰি আছোঁ। আজি মানে যিমানখিনি পাৰে আমি মেলাত পূৰা ঘূৰিছোঁ। একটাও ঠাই এৰা নাই, আমি যিমান পাৰে সিমান ঘূৰিছোঁ গাইছ। মানে লগৰ সোপাৰ লগতো ইমান ভাল লাগে ঘূৰি, একদম মানে গমেই নাপায় গোটেই দিনটো আমি মেলাতে পাৰ কৰিলোঁ। চাওক ফাইনেলি আমি এতিয়া যামগৈ আৰু যোৱা ভিডিঅ'টো যিমানখিনি পাৰে আপোনালোকক শেষলৈকে দেখাই যাবলৈ চেষ্টা কৰিম। তো এনেকৈ কৰি আমি গোটেই দিনটো মেলাত ঘূৰিলোঁ আৰু কিবাকিবি খালোঁ, কিবাকিবি কিনিলোঁ। তো গাইছ আপোনালোকক বহুতখিনি কিবাকিবি কিনিছোঁ যদিও মই দেখাব পৰা নাই। তো এনেকৈ কৰি আমি লগৰকেইটাৰ লগত পূৰা ঘূৰি পকি আছোঁ। আৰু কি কৰিব মানে এইফালে অলপ দিনটো অলপ সেমেকা, বতৰটো অলপ ঠাণ্ডাও লাগিছে। সোনকালে ঘৰত যামগৈ আৰু এসোপা লগৰ সোপাই পূৰা মানে ঘূৰি আছে। তিনিদিনীয়াকৈ হোৱা এই বিষ্ণু মেলাটো আমি বৰ্তমান পূৰা ঘূৰিলোঁ। আৰু অহা কাইলৈ শেষ, আজি ছেকেণ্ড ডে'। আজি ছেকেণ্ড ডে'ত আহিছিলোঁ আমি আৰু অহা কাইলৈ নিশ্চয় নাহিম। তো গাইছ মানে যিমানখিনি পাৰিলোঁ আমি ঘূৰিলোঁ। আৰু ইমানখিনি ডাঙৰ হৈছে মানে একদম জোন মেলা নিচিনাই তুলনা কৰিব পাৰি, কাৰণ 3 দিন হৈছে এই মেলাটো। চাওক গাইছ
আৰু এইফালে দেখিলোঁ আমাৰ সন্মুখতে টেটু আঁকি আছে গাইছ। আপোনালোকে যদি টেটু আঁকে টেটু নাআঁকিব, কাৰণ জীৱনত এনেকুৱা টেটু কেতিয়াও নাআঁকিব। যিসকলে আঁকিম বুলি ভাবিছে তেওঁলোকে নাআঁকিব গাইছ। ইয়াৰ চাওক মানে আমাৰ সন্মুখতে টেটু আঁকি আছে। নমস্কাৰ গাইছ, মই আজি মানে শান্তিপুৰা মেলাত আহিছিলোঁ। যিটো বিষ্ণু মেলা উৎসৱ হয়, এই বিষ্ণু মেলাটো 3 দিনীয়াকৈ আছিলে। আজি ছেকেণ্ড দিন আৰু কালিলৈ লাষ্ট দিন। কালিলৈ মোটামুটি শেষ হ'ব। আপোনালোকে কালিলৈ আহিব আৰু প্ৰত্যেক বছৰে হয়, সেই মাহতে হয়, প্ৰত্যেক বছৰে আপোনালোকে আহিব পাৰিব। আশা কৰিছোঁ সকলোৱে ভাল আৰু বহুতখিনি ভাল লাগিলে বিষ্ণু মেলাত ঘূৰি। আৰু আজি ৰাতিটো হ'ব আৰু কালিলৈ আছে, কালিলৈ শেষ হ'ব। জোনবিল মেলা নিচিনা 3 দিনীয়া কাৰ্যসূচীটো মানে বহুত তাৰা মেলা চেলা আছে, ভাল লাগিছে। এনেকৈ কৰি আমি গোটেই 5জনে মানে গ'লোগৈ মানে ঘূৰি যামগৈ গাইছ। মানে চব এখন টেম্পুতে নাযাম, আমি বেলেগ বেলেগ টেম্পুত যাম। আমি যাম নেলি আৰু সিহঁত। আজিৰ ভিডিঅ' ইমানতে সামৰিব লৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ভিডিঅ'টো এটা বাই বাই বাই।